তো হেল্ল' বন্ধু বান্ধৱীসকল, বহুত দিনৰ পিছত ভিডিঅ' এটা বনাবলৈ আৰম্ভ কৰিছোঁ। বহুত দিনৰ ভিডিঅ' বনা নাছিলোঁ। তো আজি এটা বিশেষ দিন, কলেজত গৈ আছোঁ। গাইজ চাওক, সকলো পূৰা বেংগলী ড্ৰেছ পিন্ধি ফুল ড্ৰেছ আপ হৈ আছোঁ আৰু গৈ আছোঁ কলেজত। মানে কলেজ আজি এটা বিশেষ দিন, কলেজৰ এটা প্ৰগ্ৰাম পাতিছোঁ আমি। তো গৈ আছোঁ গোটেইখিনি। তো বন্ধুসকল, আজি হ'ল 24 মে আৰু বহাগ মাহৰ নহয়, জেঠ মাহৰ হ'ল আজি 9 তাৰিখ। তো বহাগ মাহতো পতা নহ'লে বিহু বুলি কিবা কিবি কাৰণত, আৰু জেঠ মাহতে পাতি দিলোঁ। উপায়তো নাই না গাইছে। আৰু এতিয়া অকণমান পিছতে হ'ব ইয়াতে ষ্টেজ মুকলি, আৰু ইয়াতে যাম বস্তা লগাইছোঁ তৃতীয়তম বহাগী উৎসৱ। তো এইটোৱে আৰু আদৰিছোঁ সকলোখিনি ষ্টেজ ধুনীয়াকৈ বনাই দিছোঁ। আৰু অকণমান ষ্টেজ অপেনিং হ'ব আৰু বেলেগ বেলেগ কিবা কিবি প্ৰগ্ৰাম আছে। আৰু ইয়াত চাওক বিহু দল আহি পৰিছে, হুঁচৰি দল, ৰাভা দল, এনেকুৱা বিভিন্ন ধৰণৰ দল আহিছে। আপোনালোকক দেখাই আছোঁ গোটেইখিনি। আৰু গাইজ কিছু সময় পিছতে মুকলি মঞ্চখন উদ্বোধন কৰিব বিশিষ্ট ব্যক্তিসকল মানে আহিছে। আৰু এইপিনে চাওক বিহু হুঁচৰি দল আহি পৰিছে, আৰু এইপিনে চাউণ্ড ছিষ্টেম সকলো আহিছে। তো এতিয়া আৰু বেলেগ প্ৰগ্ৰামটো হ'ল ইয়াতে আহি চাওক, আমাৰ যোনখন জিমখন অপেনিং কৰা হ'ব আজি ইয়াতে, আৰু বিশিষ্ট ব্যক্তি আহিছে ইয়াতে। আৰু ইয়াতে ফিটা কাটি পিনে উদ্বোধনী কৰা হ'ব। আৰু আমি আছোঁ ইপিনে সকলোৱে, আৰু সকলোৱে আহি পৰিছে ইয়াত চাওক। আৰু গাইজ এতিয়া আমাৰ যিখন জিম চেণ্টাৰ আছে, জিম চেণ্টাৰখন অপেনিং কৰা হ'ব, আৰু বিশিষ্ট ব্যক্তিসকলক ফুলান গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ল। আৰু অকণমান এতিয়া হ'ব আপোনাৰ ফিটা কাটিং, যোনটো উদ্বোধনী অনুষ্ঠান। আৰু এইপিনে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে চাওক আপোনালোকে। তো এতিয়া কাটি দিব আমাৰ এখেতে, বিশিষ্ট ব্যক্তিজনে ফিটাটো। 1 2 3 go। তো দিলে কাটি, আৰু এতিয়া আপোনালোকক ভিতৰৰ সকলোখিনি বস্তু দেখাই আছোঁ, আপোনালোকক চাই থাকক। I flip her over, hit it from the back, cause she likes that. I'm writing lyrics like her poetry, she writes back the things she's never done before, she's down to try that. She got a price tag, only I could buy that. She always a day one, she got the tats done. We gon' build this all together till the world's gone. Bank account overdrawn, not a gold digger, nah. She here for all my flaws, we gon' make it to the top. She live in my section, I show she's reppin'. One look at her and you know I ain't second guessing. আৰু গাইছে ইয়াত চাওক, এখেতে ফাৰ্ষ্ট ট্ৰাই কৰিলে। আৰু ইপিনে হ'ব কেক কাটিং, চাওক ইয়াতে কেক কাটিং হ'ব। আৰু চাই থাকক। আৰু Tequila, we keep on drinking till our bodies do the thinking. The mattress is always sinking, the headboard is always squeaking. She gives me all of the feelings, I think I began the healing. We're switching up our positions, my baby is on a mission. She always got my permission to do whatever she wishing. She dressing up like a kid and she be my only addiction. And when she talk, man, I listen. I flip her over. তো জিম চেণ্টাৰৰ পৰা ডাইৰেক্ট আহি গ'লোঁ এইখন মুকলি মঞ্চ উদ্বোধনী অনুষ্ঠানত। তো এতিয়া এখেতে আৰু এইখন মুকলি মঞ্চখন মুকলি কৰিব। ফিটাটো কাটি দিলে ফিটা 2। তালি আমাৰ তালি। আৰু অকণমান পিছতে হ'ব বন্তি প্ৰজ্বলন, মানে এটাৰ পিছত এটা ষ্টাৰ্ট হৈয়ে থাকিব। আৰু সেয়াই আৰু ইয়াতে বৰ্তমান বেছি মানুহ অহা নাই, অকণমান পিছলৈ আহিব বাৰু। তো গাইজ এতিয়া হ'ব বন্তি প্ৰজ্বলন। আৰু ইয়াৰ পৰাই এখেতলোকে বিহু। আৰু এতিয়া ষ্টাৰ্ট হ'ল বন্তি প্ৰজ্বলন প্ৰক্ৰিয়া। চাওক বন্তি প্ৰজ্বলন প্ৰক্ৰিয়া দিলে, জ্বলাই পোহৰ হৈ গ'ল চাকি, আৰু চাকি পোহৰ হোৱাৰ লগে লগে ষ্টাৰ্ট হৈ গ'ল বিহু, অৰ্থাৎ আমাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হৈ গ'ল। এতিয়াৰ পৰা দেখাব আৰু আপোনালোকে নাচ গান। তো চলো দেখতে হে নাচ গান।
সো গাইজ বিহুৰ মাজতে পাতি দিলোঁ এটা মেজিকেল চেয়াৰ গেমটো পাতি দিলোঁ কাৰণ সকলোৱে বৰ হৈ যোৱা হেন হৈছিলে তো সকলোৰে মাজত এটা পাতি দিলোঁ মেজিকেল চেয়াৰ তো চাওক কোনে জিকে যাওঁতে এনেকৈ লাহেকৈ দিলে গানটো বন্ধ কৰি তো কোনে পালে চাওক সকলোৱে বহি গ'লে এই নাচনীজনী নোৱাৰিলে তো এই নাচনীজনী খেলৰ পৰা ওলাই গ'ল আৰু তো এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট হ'ব তো মানে এই ফাৰ্ষ্ট ৰাউণ্ডত এই ছোৱালীজনী ওলাই গ'ল নহয় তেৰাকে বহাটো নহ'ব চিধাকে বহাটো হ'ব